নমস্কাৰ আজি আমি আলোচনা কৰিম ক্লাছ 6 ৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ তোমালোকৰ প্ৰথম প্ৰশ্ন কি দি আছে আমি চাওঁ Do you find that all living beings need the same kinds of food তোমালোকে শুনিছে Do you find that all living beings সকলো জীৱ-জন্তুৱে need মানে বিচৰা same মানে একে ধৰণৰ kind মানে প্ৰকাৰ food সকলো জীৱ-জন্তুৱে একে ধৰণৰ খাদ্য বিচাৰে নেকি বা খায় নেকি গতিকে তোমালোকে জানা যে সকলো জীৱ-জন্তুৱে কি নহয় একে ধৰণৰ খাদ্য নাখায় কাৰণ মাংসভোজীসকলে অকল মাংস খায় যেনেকে বাঘ সিংহ ইহঁতে ঘাঁহ বন নাখায় ঠিক তেনেকে আমাৰ যিবিলাক তৃণভোজী থাকে গৰু ছাগলী মাছ মাংস নাখায় ঠিক তেনেকুৱা ধৰণৰ কথা গতিকে সকলোৱে কি হয় একে ধৰণৰ খাদ্য নাখায় উত্তৰটো হ'ব নো নহয় ডিফাৰেন্স এনিমেলছ ইট ডিফাৰেন্স কাইণ্ডছ অফ ফুড বেলেগ বেলেগ জীৱ-জন্তুৱে ডিফাৰেন্ট কাইণ্ড অফ ফুড বেলেগ বেলেগ ধৰণৰ খাদ্য খায় as per their body structure and internal organ কাৰণ সকলোৰ কি হয় শৰীৰৰ গঠন বা মেটৰা শৰীৰৰ অংগবোৰ একে নহয় যি সকলো একে ধৰণৰ খাদ্য হজম কৰিব নোৱাৰে ইয়াৰ পিছৰ প্ৰশ্ন আমাৰ কি হ'ব name 5 plants and their parts that we eat name 5 plants পাঁচজোপা গছৰ নাম লিখিব দিছে and their parts সিহঁতৰ অংশবোৰ that we eat মানে আমি eat মানে খোৱা যিবিলাক আমি গছৰ অংশবোৰ খাওঁ বা পাতে খাওঁ নে ডালে খাওঁ যি খাওঁ তোমালোক কি কৈছে তাৰটো লিখিবলৈ কৈছে না গছৰ নামটো হইতে গতিকে উত্তৰ লিখিব লাগিব the name of 5 plants and their parts that we eat are the names of 5 plants the পাঁচজোপা গছ হৈছে and their parts সিহঁতৰ অংশবোৰ হৈছে আমি যিবিলাক খাওঁ হেবোৰ হৈছে কি হ'ব এক নম্বৰ এপল আপেলৰ আমি কি খাওঁ ফ্ৰুইট অৰ্থাৎ ফল খাওঁ কেৰট গাজৰ আমি কি খাওঁ ৰুট অৰ্থাৎ হিপা বানানা হৈছে আমাৰ কলগছ তোমালোকে জানা ফ্ৰুইটছ ষ্টিম আৰু ফ্লাৱাৰ পামকিনৰ হ'ব seeds আৰু fruit আৰু ৰাইচৰ আমাৰ seeds ধানৰ আমাৰ কি হয় গুটি কওঁ গুটিটো আমাৰ ইংৰাজীত কি কয় seed কয় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ কি দিছে তোমালোকে কি দিছে চাওঁ match the item given in column A with that column B column A মানে এই ঘৰটো কি কৈছে বাকচটো এটা ঠাইত কলম কৈছে আৰু এইটো কলম কৈছে এইটো B অংশ অৰ্থাৎ B অংশ আৰু এইটো A অংশ A অংশৰ লগত আমাৰ B অংশ মিলাবলৈ দিছে প্ৰথমটো হৈছে মিল্ক কাৰ্ড পনীৰ ঘি মিল্ক কাৰ্ড পনীৰ আৰু মিল্ক মানে জানা গাখীৰৰ দৈ পনীৰ মানে পনীৰ তোমালোকে দেখিছা চাগে গাখীৰৰ পৰা বনায় আৰু ঘিউ তো এই বস্তুবোৰ আমি ক'ৰ পৰা পাওঁ এতিয়া কি হয় এই বস্তুবোৰ এইটো চাওঁ ইয়াত কোনটো মিলিব প্ৰথমটো হৈছে ইট আদাৰ এনিমেলছ এই ইট আদাৰ মানে খোৱা আদাৰ এনিমেলছ মানে অন্য জীৱ-জন্তু খায় এইটো হ'ব নোৱাৰে তাৰপিছত ইট প্লেন্টছ এণ্ড প্লেন্ট প্ৰডাক্ট ইট মানে খোৱা গতিকে ইট মানে প্লেন্টছ গছ আৰু গছৰ পাত খায় এইটো হ'ব নেকি নহ'ব আৰু ভেজিটেবলছ এইবিলাকতো আমাৰ শাক-পাচলি নহয় ইয়াৰ কিছু আৰ অল এনিমেল প্ৰডাক্ট এইবিলাক কি হয় সকলো আমি জীৱ-জন্তুৰ পৰা এটা উৎপাদন হোৱা এটা সামগ্ৰী হয় প্ৰডাক্ট মানে আমাৰ কি হয় তো প্ৰডাক্ট মানে সামগ্ৰী তোমালোকে এইটো সামগ্ৰী প্ৰডাক্ট ঠিক আছে স্পাইনাছ আছে পালেং শাক তোমালোকে চিনি পোৱা কলিফ্লাৱাৰ ফুলকবি আৰু কেৰট গাজৰ এইবিলাক কি হয় তোমালোকে জানা শাক-পাচলি গতিকে ইয়াত ইটটো নহয় এইটো কি হৈছে আৰ ভেজিটেবল মানে শাক-পাচলি কি কওঁ আমি ভেজিটেবল বুলি কওঁ গতিকে এইটো কি হ'ব তোমালোকৰ এইটো আৰ ভেজিটেবল হ'ব লায়ন্স মানে তোমালোকে জানা সিংহ টাইগাৰ মানে বাঘ ইহঁতৰ কি হয় ইট আদাৰ এনিমেলছ অৰ্থাৎ বাঘে সিংহ অন্য জীৱ-জন্তু খায় মাংসভোজী তোমালোকে জানা এইটো গতিকে কি হ'ব ইট আদাৰ এনিমেলছ হ'ব হাৰ্বিভ'ৰছ অৰ্থাৎ তৃণভোজীয়ে কি কয় অকল গছৰ যিবিলাক পাত গছৰ পৰা উৎপাদন শাক-পাচলিবিলাক ফল-মূল এইবিলাক খায় তৃণভোজী প্ৰাণী গতিকে এইটো কি হ'ব ইট প্লেন্টছ এণ্ড প্লেন্টছ প্ৰডাক্ট তৃণভোজীয়ে কি খাই গৈছে ইটছ প্লেন্টছ গছবোৰৰ পাত-চাতবোৰ খায় আৰু গছৰ পৰা উৎপাদন সামগ্ৰী যেনে ফল-মূল এইবিলাক খায় গতিকে এইটো হৈছে তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো ইয়াৰ পিছত আমি চাওঁ তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো কি দিছে ফিল আপ দ্য ব্লেংক ফিল আপ মানে পুৰা সম্পূৰ্ণ কৰিব দিছে দ্য ব্লেংক মানে খালী ঠাই উইথ দ্য ৱৰ্ডছ গিভেন ৱৰ্ড মানে শব্দ গিভেন মানে দিয়া আছে কোনবোৰ দিয়া আছে তলত দিয়া সেই শব্দবোৰৰ পৰা এই খালী ঠাইবোৰ পূৰ কৰিবলৈ গৈছে আৰু ইয়াত মই তোমালোকক অসমীয়া শব্দকেইটা লিখি দিছোঁ তৃণভোজী এইটো গছ গাখীৰ আৰু কুঁহিয়া কাৰ্নিভ'ৰাছ গতিকে আমি চাওঁ এতিয়া প্ৰথম প্ৰশ্ন কি দিছে তোমালোকৰ টাইগাৰ ইজ এ ইয়াত খালী ঠাই দিছে টাইগাৰটো কি হয় বিকজ ইট অনলি মিট সিহঁতে কি অকল মাংস খায় টাইগাৰটো কি হয় তেতিয়া যদি অকল মাংস খায় তেতিয়া কি হ'ব কাৰ্নিভ'ৰ কাৰণ মাংসভোজীয়ে মাংস খায় গতিকে ইয়াত তোমালোকৰ প্ৰথমটো কি হ'ব ইয়াত মাংসভোজী কাৰ্নিভ'ৰছ হ'ব টাইগাৰটো বি ডিয়েৰ ইজ অনলি প্লেন্টছ প্ৰডাক্ট এণ্ড চ' ইজ কল ডিয়েৰে কি কয় অকল গছৰ পাত খায় পাত খোৱাখিনি কি বুলি কওঁ আমি জানো যে হাৰ্বিভ'ৰছ কয় গতিকে তৃণভোজী ইজ কল হাৰ্বিভ'ৰছ পেৰট ইজ অনলি
পেৰটছ মানে ভাটৌৱে কি খায় তোমালোকে গম পোৱা নে? ভাটৌৱেটো গছৰ ফল মূলে খায়, আপেল কমলা যি হওক বাৰু, মধুৰি এনেকুৱা চলোৱা। আৰু এইবিলাক কিহৰ হয়? ক'ৰ পৰা পাওঁ আমি? গছৰ পৰা পাওঁ। গছৰ ফল মূল হয়, প্ৰডাক্ট মানে সামগ্ৰী। গতিকে কি হ'ব? এইটো তোমালোকৰ প্লেন্টছ হ'ব। কি হ'ব? পেৰট ইটছ অনলি প্লেন্টছ প্ৰডাক্ট, অৰ্থাৎ গছৰ পৰা পোৱা ফল মূল বা গছৰ পাত সামগ্ৰীবোৰ খায়। ডি, দ্য ড্ৰেছ ডেট উই ড্ৰিংক। ড্ৰিংক মানে পানী খোৱাটো আমি কি কওঁ? ড্ৰিংক, পানী পিহি খোৱাটোক ড্ৰিংক বুলি কওঁ। এতিয়া পিহি খোৱা বস্তু কি আছে আমাৰ? ক'ৰ পৰা পাওঁ? হুইচ কমছ ফ্ৰম, যিবিলাক পাইছোঁ আমি কাৰ পৰা? গৰুৰ পৰা পাইছোঁ, আপেলো ম'হৰ পৰা পাইছোঁ, আৰু ছাগলীৰ পৰা পোৱা আমি কি বস্তু পিহি খাওঁ? তোমালোকে সকলোৱে গাখীৰ খোৱা, গতিকে এইটো কি হ'ব? মিল্ক। ইয়াত গাখীৰ আছে, মিল্ক হয়, গতিকে এইটো কি হ'ব? মিল্ক হ'ব। উই গেট চুগাৰ ফ্ৰম, চুগাৰ মানে জানা চেনি, চেনি গেট আমি পাওঁ, ক'ৰ পৰা পাওঁ? ফ্ৰম পৰা, ক'ৰ পৰা পাওঁ? চুগাৰ, চেনি আমি পাওঁ কুঁহিয়াৰ পৰা। কুঁহিয়াৰটো কি কয় ইংৰাজীত? চুগাৰ কেন বুলি কয়। গতিকে লাষ্টটো কি হ'ব তোমালোকৰ? চুগাৰ কেন। এয়াই তোমালোকৰ প্ৰথম পাঠৰ প্ৰশ্ন উত্তৰ আলোচনা হ'ব। আৰু এটা পিছৰ প্ৰশ্নৰ উত্তৰলৈ মই তোমালোকৰ মাজত আকৌ আহিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ আহোঁ, ধন্যবাদ।